নমস্কাৰ স্বাগতম জনাইছো আজি এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোত আমি 25টা কুৱেশ্যন ল'ম আৰ্ট এণ্ড কালচাৰৰ পৰা। আৰু আৰ্ট এণ্ড কালচাৰৰ পৰা এইটো ফাৰ্ষ্ট টপিক হ'ব, মানে ফাৰ্ষ্ট পাৰ্ট হ'ব, আৰু ছেকেণ্ড পাৰ্ট, থাৰ্ড পাৰ্ট, ফ'ৰ্থ পাৰ্ট কৈ আমি 6টা পাৰ্ট ল'ম। আৰু সেই 6টা পাৰ্টত ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ পৰা আহিবলগীয়া যিমানখিনি কুৱেশ্যন হ'ব আমি গোটেই কুৱেশ্যনখিনি আমি এই চিৰিজটোত কমপ্লিট কৰিম। আজি প্ৰথমটো কুৱেশ্যন লৈছোঁ, ইণ্ডিয়ান ক্লাছিকেল ডান্স ফৰ্ম আৰ বেছড অন দ্য ইনষ্ট্ৰাকশ্যন অফ হুইচ বুক? ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ৰূপবোৰ কোনখন কিতাপৰ নিৰ্দেশনাৰ ওপৰত আধাৰিত? ইয়াৰে কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ বি, নাট্যশাস্ত্ৰ। ঠিক আছে, নেক্সট কুৱেশ্যন, পুৰাং ইজ এ ডান্স ফৰ্ম ৰিলেটেড টু হুইচ ষ্টেট? পুংগী কোনখন ৰাজ্যৰ লগত জড়িত এটা নৃত্য হয়? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি, হিমাচল প্ৰদেশ। ঠিক আছে, হিমাচল প্ৰদেশৰ লগত জড়িত। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন, নেক্সট কুৱেশ্যন, হুইচ ক্লাছিকেল ডান্স ফৰ্ম ইজ এ ফেমাছ ইন তামিলনাডু? তামিলনাডুত কোনটো শাস্ত্ৰীয় নৃত্য বিখ্যাত? কোনটো শাস্ত্ৰীয় নৃত্য বিখ্যাত? ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি, ভাৰত নাট্যম। ভাৰত নাট্যমটো হৈছে এটা তামিলনাডুৰ শাস্ত্ৰীয় নৃত্য, এটা বিখ্যাত নৃত্য। ঠিক আছে, ইয়াৰ পৰৱৰ্তী প্ৰশ্ন, নেক্সট কুৱেশ্যন, টোটেল নাম্বাৰ অফ ইণ্ডিয়ান ক্লাছিকেল ডান্স ফৰ্ম ৰিকগনাইজড বাই দ্য সংগীত নাটক একাডেমি? সংগীত নাটক একাডেমী স্বীকৃতি দিয়া ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ মুঠ সংখ্যা হ'ল কিমানটা? শাস্ত্ৰীয় নৃত্যৰ সংখ্যা স্বীকৃতি দিছে সংগীত নাটক একাডেমীৰ পৰা 8টা। ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি। ঠিক আছে, চিটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ হাৰ্ভেষ্ট ফেষ্টিভেল ইন ইণ্ডিয়া? তলৰ কোনটো ভাৰতত শস্য চপোৱাৰ উৎসৱ নহয়? শস্য চপোৱা উৎসৱ নহয় বুলি সুধিছে, তো আমি ইয়াৰ চাব লাগিব। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, হোলী। হোলী সময়ত আমাৰ ভাৰতৰ কোনো শস্য চপোৱা উৎসৱ নহয়। ঠিক আছে, ইয়াৰ পৰৱৰ্তী প্ৰশ্ন, নেক্সট কুৱেশ্যন 6 নম্বৰত আছে, ইন হুইচ অফ দ্য ফলোয়িং ফেষ্টিভেল আৰ বোট ৰেচ এ স্পেচিয়েল ফিচাৰ? নিম্নলিখিত কোনটো উৎসৱত নাৱৰ দৰে এক বিশেষ বৈশিষ্ট্য? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, ওনাম। ওনাম ফেষ্টিভেল হৈছে এটা কি নিম্নলিখিত উৎসৱৰ নাৱৰ দৌৰ এটা ওনাম ফেষ্টিভেল হয়। আৰু ওনাম বেছিকৈ ক'ত পালন কৰা হয়? কেৰেলাত পালন কৰা হয়। ঠিক আছে, নেক্সট কুৱেশ্যন আছে, সত্যম জয়ন্তে ইজ টেকেন ফ্ৰম? সত্যম জয়ন্তে মানে ক'ৰ পৰা লোৱা হৈছে? ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি, মুণ্ডাকা উপনিষদ। ঠিক আছে, মুণ্ডাকা উপনিষদৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যন হৈছে, হনুক দ্য ফেষ্টিভেল অফ লাইট ইজ এছ'চিয়েটেড উইথ হুইচ ওৱান অফ দ্য ফলোয়িং ৰিলিজনছ? হনুক পোহৰৰ উৎসৱ তলৰ কোনটো ধৰ্মৰ লগত জড়িত? হনুক এটা হয় উৎসৱ, আৰু সেই যোনটো হনুক উৎসৱটো মানে এটা ধৰ্মৰ লগত জড়িত হৈ আছে। সেই ধৰ্মটো অপশ্যন নম্বৰ এ, ইয়াৰ কাৰেক্ট এনচাৰ জেচিছ। ঠিক আছে, জেচিছ ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন 9 নম্বৰ, সত্ৰীয়া ডান্স ইজ অৰিজিনেট ফ্ৰম হুইচ ষ্টেট? সত্ৰীয়া নৃত্য কোন ৰাজ্যৰ পৰা উৎপত্তি হৈছে? এইটো আপোনালোকে পাৰিব লাগে, একেবাৰে ইজি কুৱেশ্যন। সত্ৰীয়া নৃত্য আমাৰ অসমৰ পৰা উৎপত্তি হৈছে। অপশ্যন নম্বৰ এ ইয়াৰ কাৰেক্ট এনচাৰ, হয়নে? নেক্সট কুৱেশ্যন আছে, উইথ হুইচ অফ দ্য ফলোয়িং ষ্টেট অফ ইণ্ডিয়া ইজ দ্য গৰবা ডান্স এছ'চিয়েটেড? ভাৰতৰ তলৰ কোনখন ৰাজ্যৰ লগত গৰবা নৃত্য জড়িত হৈছে? গৰবা এটা নৃত্য হয়, আৰু এই গৰবা নৃত্যটো কাৰ লগত জড়িত হৈ আছে? অপশ্যন নম্বৰ এ, গুজৰাট। গুজৰাটৰ লগত কি জড়িত আছে? এই গৰবা নৃত্যটো জড়িত হৈ আছে। ঠিক আছে, ইয়াৰ পৰৱৰ্তী নেক্সট কুৱেশ্যন 11 নম্বৰ কুৱেশ্যন, হু কম্প'জ দ্য ফেমাছ ছং চাৰে জাহাঁ সে আচ্ছা? বিখ্যাত গীত চাৰে জাহাঁ সে আচ্ছা কোনে ৰচনা কৰিছিলে? এই গীতটো কোনোবাই ৰচনা কৰিছিলে, আৰু সেই ৰচনাকাৰীজনৰ নাম কি আছিলে? ইয়াতে অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, মহম্মদ ইকবাল। মহম্মদ ইকবালে কি কৰিছিলে? এই আমাৰ যোনটো চাৰে জাহাঁ সে আচ্ছা ছংটো বা গানটো ৰচনা কৰিছিলে। ঠিক আছে, আৰু নেক্সট কুৱেশ্যন, হু ৰট দ্য বুক নাট্যশাস্ত্ৰ হুইচ ইজ দ্য মেইন চ'ৰ্চ অফ ইণ্ডিয়ান ক্লাছিকেল ডান্স? ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ মূল উৎস নাট্যশাস্ত্ৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিলে? এই যোনখন আমাৰ নাট্যশাস্ত্ৰ আছে, নাট্যশাস্ত্ৰখন কোনে ৰচনা কৰিছিলে? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, ভাৰতমুনি। ভাৰতমুনি কি কৰিছিলে? এই যোনখন আমাৰ নাট্যশাস্ত্ৰ আছিলে, নাট্যশাস্ত্ৰখনক ৰচনা কৰিছিলে। ঠিক আছে, আহিলে আপোনালোকে যদি আহে কুৱেশ্যন এৰি থৈ নাহিব প্লিজ। নেক্সট কুৱেশ্যন আছে,
আছে দ্য ফেমাছ নবাকালেবাৰা ফেষ্টিভেল বিলং টু হুইচ অফ দ্য ফলোয়িং ষ্টেট বিখ্যাত নবাকালেবাৰা উৎসৱ তলৰ কোনখন ৰাজ্যৰ মানে প্ৰনাউন্সিয়েশ্যন কৰিবলৈ অকণমান কষ্ট হৈছে যদি আপোনালোকে প্ৰনাউন্সিয়েশ্যন মোৰ ভুল হৈছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় শুধৰাই ল'ব ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি উৰিষ্যা এই উৰিষ্যা ষ্টেটৰে লগত জড়িত হৈছে এইটো নবাকালেবাৰ উৎসৱ ঠিক আছে মনত ৰাখিব মই কৈছোঁ আপোনালোকৰ কাৰণে কিছুমান এনেকুৱা কুৱেশ্যন আনিছোঁ যোনটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব নেক্সটটো কুৱেশ্যন আছে তানচেন এ গ্ৰেট মিউজিচিয়ান অফ হিজ টাইম ৱাজ ইন দ্য কোৰ্ট অফ তানচেন তেওঁ সময়ে এজন মহান সংগীতজ্ঞ কাৰ দৰবাৰত আছিল সুধিছে ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি আকবৰ এই আকবৰৰ সময়ত তেওঁ এজন কি আছিলে সংগীতজ্ঞ আছিলে ঠিক আছে ইয়াৰে নেক্সটটো কুৱেশ্যন চাই যাব আপোনালোকে এনচাৰবিলাক আপোনালোকৰ কাৰণে এইবিলাক কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট গুৰু গোপী কৃষ্ণ ৱাজ এ মেষ্টৰ অফ হুইচ অফ দ্য ফলোয়িং ডান্স ফৰ্ম গুৰু গোপী কৃষ্ণ নিম্নলিখিত কোনটো নৃত্যৰ এজন উস্তাদ আছিল ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ কাথাকৰ এজন বিখ্যাত নৃত্যকাৰ আছিল এইজন গোপী কৃষ্ণ ঠিক আছে গুৰু গোপী কৃষ্ণ ইয়াৰে নেক্সটটো কুৱেশ্যন নটৰাজ ইজ এ ডিক্ৰিয়েশ্যন অফ হুইচ গড নটৰাজ কোন ঈশ্বৰৰ চিত্ৰ নটৰাজ শিৱৰ ভগৱান শিৱৰ এইটো হয় ঠিক আছে মনত ৰাখিব আপোনালোকে শিৱৰ বা মানে আমাৰ শিৱৰ কি আছিল এটা চিত্ৰ আছিলে ঠিক আছে ইয়াৰে পৰৱৰ্তী প্ৰশ্ন 17 নম্বৰ কুৱেশ্যনলৈ গৈছোঁ লোহৰী ইজ চেলিব্ৰেটেড ইন দ্য মন্থ অফ লোহৰী কোন মাহত পালন কৰা হয় লোহৰী বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ হিচাপে পালন কৰে উত্তৰ প্ৰদেশত লোহৰী বুলি কয় আমাৰ ইয়াতে মাঘ বিহু বুলি কওঁ ইয়াৰ কাৰেক্ট এনচাৰ জানুৱাৰী মাহত ঠিক আছে জানুৱাৰী মাহত আমি কি পালন কৰোঁ লোহৰী পালন কৰোঁ ঠিক আছে আৰু নেক্সট কুৱেশ্যন ডান্স মেন ৱেৰ কাফিন পায়জামাছ কোন নৃত্যত পুৰুষে কাফিন পায়জামা পিন্ধে কাফিন এটা পায়জামা আৰু এই পায়জামাটো ক'ত পিন্ধা হয় সেইটো সুধিছে ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি গাৰবা এই গাৰবাত কি পিন্ধা হয় কাফিন পায়জামা পিন্ধা হয় ঠিক আছে ইয়াৰে নেক্সটটো কুৱেশ্যন 19 নম্বৰ কুৱেশ্যন হাউ মেনি ক্লাছিকেল কথকলি ষ্টৰী আৰ ইনক্লুডেড ইন ট্ৰেডিশ্যনেল কথকলি ডান্স পৰম্পৰাগত কথকলি নৃত্যত কিমানটা ধ্ৰুপদী কথকলি কাহিনী অন্তৰ্ভুক্ত কৰা হৈছে ঠিক আছে ইয়াৰে সোধা হৈছে যে এই পৰম্পৰাগতভাৱে কথকলিত কিছুমান নৃত্য মানে ধ্ৰুপদী অন্তৰ্ভুক্ত কৰা হৈছে তাৰে কিমানটা বুলি সোধা হৈছে ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি 101 101টা অন্তৰ্ভুক্ত কৰা হৈ আছে ঠিক আছে ইয়াৰ পৰৱৰ্তী নেক্সটটো কুৱেশ্যন ডুলু কুনিথা হি ইজ এ ফ্লক ডান্স অফ হুইচ ষ্টেট ডলু কুনিথা কোন ৰাজ্যৰ লোকনৃত্য প্ৰনাউন্স কৰিবলৈ মানে নোৱাৰি কিয়নো বেলেগ বেলেগ ৰাজ্যৰ বেলেগ বেলেগ নৃত্য বা বেলেগ বেলেগ তেওঁলোকৰ ডান্স থাকে তো এইবিলাক প্ৰনাউন্স কৰিবলৈ অকণমান কষ্ট হয় তো ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ কৰ্ণাটকাৰ হয় কি হয় ডলু কুনিথা ঠিক আছে মনত ৰাখিব আপোনালোকৰ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে ক'তো নাপায় মই জানো পৰৱৰ্তী প্ৰশ্ন নেক্সটটো কুৱেশ্যন বেৰানা ইজ এ ৱেডিং চেৰেমনি অফ বেৰানা কাৰ বিবাহৰ অনুষ্ঠান এই বেৰানা এটা চেৰেমনি হয় আৰু এইটো বহুতেই তেওঁলোকৰ মানে কি এই অপশ্যন নম্বৰ চিটো ইয়াৰ কাৰেক্ট হয় চীনসকলৰ মানে এটা ফেমাছ কি হয় বিবাহ অনুষ্ঠান হয় অপশ্যন নম্বৰ চি ইয়াৰ কাৰেক্ট এনচাৰ ঠিক আছে মনত ৰাখিব নেক্সটটো কুৱেশ্যন 22 নম্বৰ কুৱেশ্যনত আছে ডেছ ইজ ক্লাছিকেল ডান্স ফৰ্ম অফ উত্তৰ প্ৰদেশ ডেছ হৈছে উত্তৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য মানে উত্তৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য কি হয় অপশ্যন নম্বৰ ডি ইয়াৰ কাৰেক্ট এনচাৰ কথক ঠিক আছে কথক আৰু এই কথককলি দুইটা অকণমান ছেমে হয় কিন্তু মনত ৰাখিব আপোনালোকে কথককলিটো ক'ৰ হয় কেৰেলাৰ হয় আৰু কথকটো ক'ৰ হয় উত্তৰ প্ৰদেশৰ হয় মনত ৰাখিব ঠিক আছে ডি ইয়াৰ কাৰেক্ট এনচাৰ নেক্সটটো কুৱেশ্যন হুইচ ক্লাছিকেল ডান্স অফ দ্য ফলোয়িং ইজ নেমড আফটাৰ দ্য ভিলেজ ইট ৱাজ বৰ্ণ ফ্ৰম নিম্নলিখিত কোনটো শাস্ত্ৰীয় নৃত্যৰ নাম সেই গাঁওখনৰ নামেৰে ৰখা হৈছে য'ৰ পৰা ই জন্ম হৈছে মানে এটা শাস্ত্ৰীয় নৃত্য আছে সেই শাস্ত্ৰীয় নৃত্যটো এখন গাঁও নামেৰে হৈছে আৰু সেই গাঁওখনতেই সেই যোনটো নৃত্য হৈছিলে সেই নৃত্যটোৰ জন্ম হৈছিলে ঠিক আছে আৰু সেই নৃত্যটোৰ নাম কি বুলি সোধা হৈছে সেই নৃত্যটো হৈছে
কুঞ্চিপুডি অপশ্যন নম্বৰ এ ইয়াৰ কাৰেক্ট এনচাৰ এই কুঞ্চিপুডি ঠাইখনতেই এই শাস্ত্ৰীয় মানে কুঞ্চিপুডি নৃত্যটো সৃষ্টি হৈছিলে সেই শাস্ত্ৰীয় নৃত্যটো সৃষ্টি হৈছিলে সেইকাৰণে তেওঁক সেই গাঁওখনৰ নামেৰে কুঞ্চিপুডি দিয়া হৈছিলে ঠিক আছে অপশ্যন নম্বৰ এ ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন কথকলি ডান্স ইজ এ কম্বিনেশ্যন অফ হাউ মেনি এলিমেণ্টছ অফ ফাইন আৰ্ট কথকলি নৃত্য হৈছে সূক্ষ্ম কলাৰ কিমানটা উৎপাদনৰ সমিশ্ৰণ ইয়াৰ সোধা হৈছে ইয়াৰ কাৰেক্ট নম্বৰ ডি 5টা ঠিক আছে মনত ৰাখিব কুৱেশ্যনটো আহিব পাৰে নেক্সট কুৱেশ্যন হাউ মেনি আসনছ আৰ ইন সূৰ্য নমস্কাৰ প্ৰচেছ সূৰ্য নমস্কাৰৰ প্ৰক্ৰিয়াত কিমানটা আসন আছে সোধা হৈছে এইটো কুৱেশ্যন আপোনালোকৰ কাৰণে এৰিলোঁ আপোনালোকে নিশ্চয় এনচাৰটো তলত কমেণ্ট কৰিব কিয়নো এই কুৱেশ্যনটো আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু যোনটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যোনবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাকে আপোনালোক নোট কৰি ৰাখিব আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আপোনালোকে নোট কৰি লগতে আপোনালোকে ৰিভিজন কৰাটো বহুত সময় আপোনালোকক গুচি গ'ল তথাপিও যোনবিলাকে আকৌ নেক্সট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে আপোনালোকৰ কাৰণে এইবিলাক বহু ইম্পৰ্টেণ্ট কুৱেশ্যন তেতিয়াহ'লে আশা কৰোঁ আপোনালোকক ভাল লাগিলে আকৌ আৰু 2 ঘণ্টাৰ পাছতে আপোনালোকৰ ছেকেণ্ডটো পাৰ্ট পাব মানে ছেকেণ্ডটো পাৰ্ট আৰু মই এই 10 দিনৰ ভিতৰতে আপোনালোকৰ আৰ্ট এণ্ড কালচাৰ মই ক্লিয়াৰ কৰি দিম আপোনালোকে আৰু ক'তো ভিডিঅ' চাব নালাগে মই আজি কিমান তাৰিখ হৈছে আজি হৈছে 4 তাৰিখ মানে আজি হৈছে 5 তাৰিখ আজি 5 তাৰিখ নহয় আপোনালোকৰ আৰু মই 5 দিন দিছোঁ এই 5 দিন দিছোঁ মানে আপোনালোকৰ 10 তাৰিখৰ আগত আপোনালোকৰ আৰ্ট এণ্ড কালচাৰ যিমানবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এই চিৰিজটোত পাব আজি পাৰ্ট 1 হৈছে আৰু 2 ঘণ্টা পাছত আপোনালোকে পাৰ্ট 2টো পাব সদায় পাৰ্ট দুটা পাব গম পাইছেনে কিয়নো এতিয়া বহুত সময় কম আছে মই যোনখিনি একেবাৰে আহিবলগীয়া কুৱেশ্যন সেই কুৱেশ্যনখিনিয়ে মই নোট কৰি আনিছোঁ সেই কুৱেশ্যনখিনি বিচাৰি আনিছোঁ সেই কুৱেশ্যনখিনিয়ে মই আপোনালোকক আগত দিম আৰু মাষ্ট বি মই ইমানটো গেৰাণ্টি ল'ম কুৱেশ্যন পৰিব কিন্তু এইটো কথা নহয় যে প্ৰত্যেকটো ভিডিঅ'ৰ পৰা এটা কুৱেশ্যন পৰিব এনেকুৱা নহয় কিন্তু আপোনালোকৰ কুৱেশ্যন পৰিব মই সেইটো গেৰাণ্টি দিব পাৰোঁ এটা নহ'লে এটা কুৱেশ্যন আপোনালোকৰ পৰিব আৰ্ট এণ্ড কালচাৰৰ গোটেই ভাৰতবৰ্ষৰ যিমান আৰ্ট এণ্ড কালচাৰৰ পৰা আহিবলগীয়া কুৱেশ্যন মই আপোনালোকক এই চিৰিজটোত পেলাম মই সেইটো মোৰ গেৰাণ্টি তো আপোনালোকে চাবলৈ নাপাহৰিব আপোনালোকক যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো ধন্যবাদ